নমস্কাৰ, মই ৰক্তিম লগইন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিটো টপিক হৈছে সেইটো হৈছে জিঅ' নানান ধৰণৰ আপডেট দি থাকে মানুহক। যে তোমালোকে জানা যে বহুতে জানে যে 10 অক্টোবৰ তাৰিখে জিঅ'ৰ এটা নতুন আপডেট আহিছে। সেই আপডেটটোৰ বিষয়ে ক'ম যে আপডেটটো ভাল নে বেয়া। অতি কম সময়ৰ ভিতৰত তোমালোকক মই ভিডিঅ'টো বুজাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে চাব নাপাহৰিবা। বহুত মানুহ ভাবি আছে যে জিঅ'ৰ যিটো নতুন আপডেট আহিছে সেইটো আমাক পইচাৰ ক্ষেত্ৰত বহুত ক্ষতি কৰিব, মানে পইচা বহুত কাটিব, কিন্তু সেইটো নহয়। যে মই তোমালোকক সহজ অৰ্থত মই তোমালোকক বুজাই দিছোঁ যে এতিয়া জিঅ' কৰিছে কি জানেনে। মানে আমি যেতিয়া জিঅ' কাষ্টমাৰ এজনে যেতিয়া ভডাফোন বা এয়াৰটেল ইউজ কৰি থকা কাষ্টমাৰ এজনক জিঅ'ৰ কাষ্টমাৰে ফোন কৰে, তেতিয়াহ'লে 6 পইচাকৈ জিঅ'ৰ কাষ্টমাৰজনে এয়াৰটেল কাষ্টমাৰজনক পে' কৰিব লগা হয়। সেইটো আমি কৰা নাছিলোঁ, সেইটো আম্বানীৰ ফালৰ পৰা কৰিছিল। কিন্তু জিঅ' এতিয়া কৰিছে কি জানেনে, সেই 6 পইচাটো আমাক দিব দিছে। মানে যিজন কাষ্টমাৰে এয়াৰটেল থকা কাষ্টমাৰজনক ফোন কৰিব, সেইজনে জিঅ' কাষ্টমাৰজনে এতিয়া পে' কৰিব লাগিব 6 পইচা পাৰ মিনিট। মূল কাৰণ হৈছে যে জিঅ'ৰ কোম্পানী মুকেশ আম্বানীৰ কোম্পানীয়ে 13,000 কোটি টকা নিজৰ ফালৰ পৰা ভৰিব লগা হৈছে। 13,000 কোটি টকা নিজৰ ফালৰ পৰা ভৰিব লগা হৈছে। সেইবাবে জিঅ' কোম্পানী কি কৰিছে, জিঅ'ৰ কাষ্টমাৰক 6 পইচা পে'মেণ্ট কৰিবলৈ কৈছে। যে মই ভাবোঁ ইয়াৰ ফালৰ পৰা কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ জিঅ' কল ফ্ৰী। যদি আপোনালোকে জিঅ' কাষ্টমাৰে আন এটা জিঅ' কাষ্টমাৰক ফোন কৰে, তেতিয়াহ'লে কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিব নালাগে। মাথো এয়াৰটেল বা ভডাফোন, আইডিয়া এইবিলাকক ফোন কৰিলেহে 6 পইচাকৈ পাৰ মিনিটত কাটিব। গতিকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। গতিকে যেতিয়া জিঅ' অহা নাছিল, জিঅ'ৰ আগত তেতিয়া 1.7 পইচা কাটিছিল, এতিয়া মাত্ৰ 6 পইচা। গতিকে তোমালোকে ভাবা যে জিঅ' যিটো কৰিছে সেইটো ভালেই হৈছে। এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব যে 10 অক্টোবৰ তাৰিখে জিঅ'ই প্লেনটো ওলাইছে, কিন্তু 9 অক্টোবৰ তাৰিখে যোনবিলাকে ৰিচাৰ্জ কৰিছে, মানে 9 অক্টোবৰ তাৰিখে যোনবিলাকে ৰিচাৰ্জ মোবাইলত ভৰাইছে, তেওঁলোকৰ কি হ'ব, ফ্ৰী হ'বনে নে কাটি দিব। য'ত কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। যিবিলাকে 9 অক্টোবৰ তাৰিখে ৰিচাৰ্জ কৰিছে, তেওঁলোকৰ 1 মাহৰ কাৰণে হওক বা যিহৰ কাৰণে ৰিচাৰ্জ কৰিছা তোমালোকে, গোটেই ফ্ৰী হ'ব। তাৰ পিছত যিটো প্লেন কৰিবা, যিটো মানে তোমালোকে ৰিচাৰ্জ কৰিবা, তাৰ পিছতে জিঅ'ই 6 পইচাকৈ পাৰ মিনিটত কাটিব। চ' তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে এই কামটো মুকেশ আম্বানী বা জিঅ'ৰ কোম্পানীয়ে কিয় কৰিছে। যে মোক তোমালোকক কৈ দিওঁ যে এই কামটো জিঅ' বা মুকেশ আম্বানীয়ে কৰা নাই। এই কামটো কৰিছে ভাৰত চৰকাৰৰ ট্ৰাই কৰিছে। চ' ট্ৰাইৰ ফুল মিনিং হৈছে যে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। তোমালোকে গুগল কৰিলে ট্ৰাইৰ বিষয়ে সকলো গম পাবা। আজিকালিৰ জেনেৰেশ্যনত গুগলে চব কৈ দিব, গতিকে তোমালোকে গুগল কৰিলে নিশ্চয় গম পাবা। তোমালোকক কৈ দিওঁ যে তোমালোকক ইয়াৰ ফালৰ পৰা তোমালোকৰ কিবা মানে পইচা বেছি লোকচান হ'ব নেকি। লোকচান একো নহয়। যদি তুমি 20 টকাৰো ৰিচাৰ্জ কৰা, তোমালোকে 14 টকা পাবা। 14 টকাত বহুত কম কৰিবা, কাৰণ 1 মিনিটত 6 পইচাহে কাটিব। গতিকে 14 টকাও যদি তোমালোকে ৰিচাৰ্জ কৰা, 20 টকাৰ 14 টকা পাবা, তোমালোকে বহুত সময় কথা পাতিব পাৰিবা। গতিকে তোমালোকৰ একো লোকচান নহয়। গতিকে ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিব নপাহৰিবা, আৰু তোমালোকে শেষত কমেণ্টত জনাবা যে কিবা জিঅ'ৰ প্ৰব্লেম পাইছা নেকি। যদি প্ৰব্লেম পাইছা মোক জনাবা, মই ভিডিঅ' থ্ৰুদি তোমালোকক জনাই দিম। নমস্কাৰ।